हेलो एवरीवन, आज 5 जून और आज विश्व परिवेश दिवस है। तो मैं इफाले गोटत फटो मारिबले मातिसे, माने मैं तो गोटत ना आमार बायदेव आछे तार भागत एतिया मैं जाब लागे, मैं मारि दिब लागे। एटु कारणे फटो मारिबले गइसु। और विश्व परिवेश दिवसर नामत आपनालोके कोने कोने गछ पुली रुइसे नाइ रुआ कमेन्ट करि जनाब। এইফালে মই আহি পালো আৰু আজি 5 জুন আমি সকলোৱে জানো আজি বিশ্ব পৰিৱেশ দিৱস। হেতু কাৰণে সকলোৱে গছ পুলি ৰুব লাগে হয় নাই বাৰু। আৰু আপোনালোকেও ৰুইছে চাগে। আৰু এইবোৰ মানে ফটো মাৰিছো, ফটো মাৰি আৰু গোটত দিব লাগে। অকল ফটো মাৰিবৰ কাৰণে ৰুইছো হেতু কথা নহয়, আমি সঁচাকে আজি এখন গছ পুলি ৰুব লাগে হয় নাই বাৰু। और ये आमार मनिका बायदे मोक पूरा फटो मारि आछे। एबोर फटो सकलो मारि माने गोटत दिब लागे और बायदेসকলক दिब लागे। एफाले आमार नबरे मेखेला चादर मैं लगाई लैसो और सुइजारे ऊपरते पिंधि दिसो और फटो मरा हो गल। और एफाले आमार बायदेসকল बहि आछे, सिहते फटो मारिले, मैं हे लास्टत आहि पालो और सिहतर फटो चटो मरा हो गल। और अकमान देरी बहिलो, बहि और चाह ताह खालो। एया एफाले आमार छात्र छात्री सकले आज विश्व परिवेश दिवसर की कले न जी गछ पुली रुबले कले आरो पानी दिली হয় নেকি আৰু খানা কি দিলে খিচুড়ি আৰু আলু হয় নেকি মটৰ আৰু গছ পুলি ৰুলি নাই ৰুলো কেইটা ৰুলি এটা আৰু অবন্তি হেতি গৈছিলি কি দিলে স্কুলত কেলে মাতিছিলে আজি মানে বিশ্ব পৰিৱেশ দিৱসৰ নামত গাৰ্জেন মিটিংও আছিলে। গাৰ্জেন মিটিংত আৰু কলে মানে চাফ চিকুণ কৰিবলৈ আহিব লাগে বুলি। আজি গাৰ্জেন মিটিং মাতিছিলে নেকি? আৰু এইটো কাৰ গাৰ্জেন হয়? এইটো মই আকাশৰ আকাশত। আৰু এইটো মই জেমছ কইবাৰ হয় নেকি? এয়া ইহঁতক লগ পাই গলো দেই। আৰু অকমান আপোনালোককো দেখাইছো। আৰু আজি বিশ্ব পৰিৱেশ দিৱসৰ কোনে কোনে গছ পুলি ৰুলে কি কৰিলে কমেণ্ট কৰি জনাব। বাই বাই।